বেটি আৰু মই আহিলো আজি আমাৰ বকত থকা এম্বাজাৰত বেটিৰ কাৰণে কাপোৰ কিনবা কাপোৰ কিমান কিনো সেইটো পাছৰ কথা কিন্তু ইয়াৰ ভিতৰত বেছিকে সময় কটাই এচিৰ হাৱা খাই খাই দেহাটো কুৰি ৰ'ব লাগব আগতে ঠাণ্ডা নাই দে গাইছ অলপ ধেমালি কৰিলো তাৰ পাছত বেটিক তাৰ মন পছন্দৰ কাপোৰ চাবাও দিলো আৰু লগতে লবাও দিলো বেটিৰ কাপোৰ লোৱা হোৱা কৰি মই চিৰিমুটিৰ কাৰণে এইফালে কাপোৰ চাই আছিলো পিছে মই নিলিবা আৰু চিৰিমুটিৰ কাপোৰ পছন্দৰ হয় নে নহয় সেইকাৰণে নললোৱে শ্বপিং কৰা হোৱা কৰি ঘৰত আহিবা ওলালো পিছে বেটিৰ ইফালে আৰু কি হ'ল মুখখন কিবা খঙতে এক পাছি হ'ল মাতনে নাহিও আৰু এই বস্তুটো বোলে লাগে কিনি দিলো এতিয়াহে বেটিৰ মুখত হাঁহিও ওলাল মাতো ওলাল এম্বজাৰৰ পৰা ওলাই আহি গলো দিদিকিটত কিবা এটা খাওঁ বুলি ভিতৰত সোমাই দুয়ো বহি মেনুখন চাই চিকেন ফ্ৰাই ৰাইচ কে অৰ্ডাৰ দিলো 2 প্লেট বাপ বেটি দুটাৰে পেটত লাগি আছিল মস্ত জৰে ভক সেইকাৰণে ফটাফট খাই দুটাই পেটটো ভৰাই ওলাই আহিলো বাহিৰৰ মস্ত ৰদত বাইকখন ৰাখি থৈ দিছিলো কিন্তু বাইকৰ সিটটো ইমানে গৰম হৈছিল ইনকে বহিলে তাপলাছ জ্বলি যাব সেইকাৰণে পানী বটল এটা আনি বাইকৰ সিটত ধুনীয়াকে পানী মাৰি ঠাণ্ডা কৰি ললো তো আজিৰ মিনি ব্লগটো ইমানে আছিলে গাইজ।